মোৰাঝাৰবাসীৰ বাবে এটি ভাল খবৰ। মোৰাঝাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইছাক আলী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৱাহিদা ৰহমানৰ সন্তান ডাক্তৰ এইচ ৱাছিমে MBBS সমাপ্ত কৰি চিকিৎসক হৈ আহিছে। আহিয়েই নিজৰ গাঁৱতে মানৱ সেৱাৰ হিতে বিনামূলীয়া চিকিৎসা সেৱা আৰম্ভ কৰিছে। আজিৰে পৰা মোৰাঝাৰ বজাৰত থকা কোমৰ মেডিকছৰ চেম্বাৰত বহিব ডাক্তৰ ৱাছিম। 15 দিন সকলো বেমাৰৰ বাবে বিনামূলীয়া সেৱা পৰামৰ্শ আগবঢ়াব। এই কথা আজি সাধাৰণ ৰাইজক আনুষ্ঠানিকভাৱে জনাইছে কমৰ মেডিকছৰ স্বত্বাধিকাৰী ৰেজাউল কৰিম আৰু চিকিৎসকগৰাকীয়ে। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত স্থানীয় ভালেমান বিশিষ্ট লোকৰ উপস্থিতিত ৰাইজক জনায় এই কথা। আপুনিও শ্বেয়াৰ কৰি আন 10জনক জনাই দিব এই ভাল খবৰ। গোটেই ৰাইজক মোৰ নাম ডক্টৰ হিজবুল ৱাছিম। মই ইয়াৰে ল'ৰা ৰোহিণী পথাৰ ডাঙৰ দীঘল হৈছোঁ। মই ইতিমধ্যে MBBS শিক্ষা মই আছাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা সম্পূৰ্ণ কৰি ইয়াত আহিছোঁ। ইয়াত আপোনাৰ মই 4টাৰ পৰা 6টা বজালৈকে কমন মেডিচিনত মই ফ্ৰী OPD ছাৰ্ভিচ দিম ফৰ দ্য ফাৰ্ষ্ট উইক। মানে আপোনাৰ এসপ্তাহ আমি ফ্ৰী ছাৰ্ভিচ পাম। আৰু লগতে আপোনালোকৰ যিকোনো সমস্যা, আপোনালোকৰ গাঁঠুৰ বিষ, আঁঠুত বিষ, লগত পেট বিষ বা যিকোনো সমস্যা, জ্বৰ চৰ্দি, আপোনালোকে আহি পেলাই বিনামূলীয়াভাৱে ইয়াত চিকিৎসা আপোনালোকে ল'ব পাৰে। মই ইয়াত আপোনালোকৰ কাৰণে এভেইলেবল আছোঁ বিয়লি 4টাৰ পৰা 9টালৈকে। ৰাইজে নিশ্চয় জানিব বিচাৰিব আপুনি ক'ত অধ্যয়ন কৰিছে বা আপোনাৰ গড় ক'ত বা চমু পৰিচয়। মোৰ ঘৰ ৰোহিণী পাথাৰ, থানা ৰোডৰে মোৰ ঘৰ, আপোনালোকৰ ছাব চেণ্টাৰৰ অপজিটে। মই অধ্যয়ন কৰিছোঁ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়। তাৰপৰা মই MBBS পাছ আউট কৰি এতিয়া ইতিমধ্যে আহিছোঁ। এতিয়া মই নিউলি জইন কৰিছোঁ আপোনালোকৰ ৰাজাপথাৰ মিনি PHC কাৰ্বি আংলং। তাত মই এজ এ মেডিকেল অফিচাৰ মই তাত নিযুক্তি পাইছোঁ।